আন 10টা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক এই প্ৰশ্নৰ জৰিয়তে উপকৃত হ'ব। ভৱিষ্যতে আমাৰ এনে প্ৰশ্নসমূহ আলোচনা কৰিবলৈ আমাৰ আছাম জিকে চেনেলটো ছাবস্ক্ৰাইব কৰে। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ক 17 বাৰ, খ 5 বাৰ, গ 3 বাৰ, ঘ এবাৰ। উত্তৰটো হৈছে 3 বাৰ। দ্বিতীয় প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ক 1826, খ 1827, গ 1825, ঘ 1830। উত্তৰটো হৈছে 1826। তৃতীয় প্ৰশ্ন হৈছে ৰংপুৰ শব্দৰ অৰ্থ কি? ক বিশাল নগৰী, খ আনন্দ নগৰী, গ শিল্প নগৰী, ঘ উদ্যোগ নগৰী। উত্তৰটো হৈছে আনন্দ নগৰী। 4 নম্বৰ প্ৰশ্ন, লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? ক চকলং, খ গন্ধৰ, গ প্ৰজাপতি, ঘ এটাও নহয়। উত্তৰটো হৈছে চকলং। 5 নম্বৰ প্ৰশ্ন, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ক গদাধৰ সিংহ, খ ৰুদ্ৰসিংহ, গ জয়ধ্বজ সিংহ, ঘ প্ৰমত্ত সিংহ। উত্তৰটো হৈছে গদাধৰ সিংহ। 6 নম্বৰ প্ৰশ্ন হৈছে লতাকটা ৰণ কাৰ দিনত হৈছিল? ক চক্ৰধ্বজ সিংহ, খ ৰাজেশ্বৰ সিংহ, গ প্ৰমত্ত সিংহ, ঘ এজনো নহয়। উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। 7 নম্বৰ প্ৰশ্ন হৈছে আহোমৰ দিনৰ আটাইতকৈ বৃহৎ গড় কোনটো আছিল? ক নুমলীগড়, খ বোমাইকটা গড়, গ গড়গাঁও, ঘ এটাও নহয়। উত্তৰটো হৈছে নুমলীগড়। 8 নম্বৰ প্ৰশ্নটো হৈছে বাৰ্মিজসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? ক 1921 চনত, খ 1922 চনত, গ 1925 চনত, ঘ 1926 চনত। উত্তৰটো হৈছে 1921 চনত। 9 নম্বৰ প্ৰশ্ন হৈছে আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ক ৰুদ্ৰসিংহ, খ চুকাফা, গ চন্দ্ৰকান্ত সিংহ, ঘ এজনো নহয়। উত্তৰটো হৈছে ৰুদ্ৰসিংহ। আমাৰ শেষৰ প্ৰশ্ন হৈছে আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? ক চন্দ্ৰকান্ত সিংহ, খ ৰুদ্ৰসিংহ, গ চকলং, ঘ এজনো নহয়। উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ।